তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল টেকনিকেল আহমেদ। তো হেল্ল' ফ্ৰেণ্ডছ আজি মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ৰ মাধ্যমেৰে নেকি আপোনালোকে ঘৰতে বহি এটা গেম খেলি আপোনালোকে পইচা আৰ্নিং কৰিব পাৰিব। জাষ্ট আপুনি মাহতে আপোনাৰ ৰিচাৰ্জৰ টকাটো আপোনালোকে আৰ্নিং কৰিব পাৰিব। আৰু টকাটো আৰ্নিং কৰিবলৈ হ'লে আপোনাৰ গেম খেলিব লাগিব, কেনেকৈ খেলিব গেমটো আৰু টকাটো কেনেকৈ উইথড্ৰ কৰিব, সম্পূৰ্ণ প্ৰচেছখিনি মই আজি এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপুনি ফোনপে', পে'টিএম, গুগল পে' আপুনি যিকোনো এটা বেংক একাউণ্টত উইথড্ৰ কৰিব পাৰিব, ইনষ্টেণ্টলি উইথড্ৰ কৰিব পাৰিব। আপুনি ইয়াৰ পৰা ৰিচাৰ্জো কৰিব পাৰিব, বহুত কিছু কৰিব পাৰিব, বহুত কিছু সুবিধা আছে। মই এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ আৰু বহুতো মোক কমেণ্ট দাদা এটা আৰ্নিং ভিডিঅ' এটা দিয়ক। যদি মই ফাইনেলি লৈ আহিলোঁ তো বলক ভিডিঅ'টো পুৰণা পৰা আৰম্ভ কৰোঁ। সম্পূৰ্ণ প্ৰচেছটো মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো প্ৰথমতে আপোনালোকে কি কৰিব, মোৰ ডিছক্ৰিপশ্যন বক্সত যাওক, গৈ তাত এটা লিংক আছে, লিংকটোত আপোনালোকে ক্লিক কৰি এনেকুৱা এটা পেজ ওলাব আপোনালোকৰ। ফাইনেল দেখিবলৈ পাইছে এনেকুৱা এটা পেজ আহিব। লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে কি কৰিব, পে'টিএম ইয়াৰ পৰা উইথড্ৰ কৰিব পাৰি। আপুনি কি কৰিব, এই ডাউনলোড অপশ্যনত ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত তেনেকুৱা এটা শ্ব' আহিব। ইয়াত কৈছে যে ইয়াত অ'কে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এপছটো ডাউনলোড হৈ আছে। তো অকণমান সময় ৱেইট কৰিব। ইয়াত দেখুৱাই আছে এপছটো ডাউনলোড হৈ আছে, অকণমান সময় ৱেইট কৰিব। ফ্ৰেণ্ডসকল এতিয়া চাইছে মোৰ মোবাইলত উঞ্জু এপেক এইটো ডাউনলোড হৈ গৈছে। মই ইয়াত ক্লিক কৰিম, ক্লিক কৰি ইনষ্টল কৰিব লাগিব। ইয়াত চাইছে ইনষ্টল অপশ্যন আহি গৈছে, মই ইনষ্টল ক্লিক কৰিছোঁ। ইয়াত চাইছে ইনষ্টল হৈ আছে, আপুনি অকণমান সময় ৱেইট কৰিব। এতিয়া ইনষ্টল হৈ গ'ল। এতিয়া মই অ'পেন কৰিম, অ'পেনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত চাইছে ধনী আপোনালোকে চিনিবলৈ পাইছে কোন হয়। এতিয়া আপুনি কি কৰিব, আপোনাৰ মোবাইলত এনেকুৱা এটা পেজ আহিব। ইয়াত কোৱা হৈছে লেংগুৱেজ কোনটো, মই ইংলিছটো চিলেক্ট কৰি মই শ্ব'জ ইয়ৰ লেংগুৱেজ চিলেক্ট কৰিব গৈছোঁ। মই ইংলিছটো চিলেক্ট কৰি কণ্টিনিউ উইথ ইংলিছ বুলি ক্লিক কৰি দিছোঁ। আপুনি এইটো চিলেক্ট কৰি ল'ব পাৰে। এতিয়া মোবাইল নম্বৰ বহুৱাবলৈ কৈছোঁ, মই মোবাইল নম্বৰটো ইয়াত আপোনাৰ এই মোবাইল নম্বৰটো বহাই দি আপোনাৰ মোবাইল নম্বৰটো বহাই দি আপুনি কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে এই চাইছে মই আগতে খেলি আছিলোঁ কাৰণে মোৰ আগতে খেলিছিলোঁ মই। মোৰ একাউণ্ট জমা হৈ আছে, 70 টকা জমা হৈ আছে। এতিয়া কেনেকৈ খেলিব মই সম্পূৰ্ণ বস্তু দেখুৱাই দি আছোঁ। আপুনি কি কৰিব, ইয়াত অল্ড আৰ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি কিমান টকা খেলিব পাৰে সম্পূৰ্ণ খেলিব পাৰিব। ইয়াত আছে 5 টকা গেম আছে, 10 টকা আছে। মই 10 টকাটো লগাইছোঁ। ইয়াত আপোনাৰ কি হৈছে, ইয়াত আপোনাৰ ইয়াত ক্লিক কৰি দিব। মই 5 টকাটো লগাইছোঁ খেলিবলৈ। এতিয়া যদি মই জিতোঁ তেনেহ'লে মই 9 টকা পাম। ইয়াত চাইছে ইউ আৰ উইনিং 9 টকা। এতিয়া মই প্লে নাওত ক্লিক কৰিম। প্লে নাও ইয়াত ডাউনলোড হৈ আছে, অকণমান সময় লাগিব। কেনেকৈ খেলিব লাগিব চাইছে আপোনালোকে দেখিব পাইছে গেমটো কেনেকৈ খেলিব লাগিব। এতিয়া আমাৰ গেমখন লোডিং হৈ আছে, আমি খেলিবলৈ সাজু হৈ আছোঁ। এতিয়া আহি গ'ল, এতিয়া সময় হৈ আছে। ইয়াত যে ডাবল নালাগে কিন্তু আপোনাৰ খেলটো নহ'ব। এইটো নালাগে, আপুনি দেখি মাৰিব লাগিব। এনেকৈ খেলিব লাগিব গেমটো। এতিয়া আউট মাৰিব লাগে, এই হৈ গ'ল মোৰ স্কোৰটো হোৱা নাই। এতিয়া মোৰ স্কোৰটো হৈ গ'ল। এতিয়া চাম কোন জিকে কোন হাৰে। ইয়াত টাইমটো দেখিবলৈ পাইছে 43 হৈ আছে। আমি অকণমান সময় ৱেইট কৰিব লাগিব, চাম কোন জিকে কোন হাৰে। এতিয়া টাইমটো হৈ আছে, চাম। টাইমটো লোডিং হৈ আছে। 16, 15, 14। যেতিয়া মেছেজটো আহি যাব কোনে জিকিল নে হাৰিল, অকণমান সময় ৱেইট কৰিব লাগিব।
ফ্ৰেণ্ড এই দেখি পাইছোঁ মই 9 টকা কিন্তু জিতি গৈছোঁ। ইয়াত আছে ইউ উইনিং মানে এটা নটিফিকেশ্যন আহিছে দিছে মই 9 টকা কিন্তু জিতি গৈছোঁ। দেখি পাইছোঁ মোৰ ৱালেটত কিন্তু এতিয়া মাত্ৰ জমা হৈ যাব। মই ৱালেটত ক্লিক কৰি আছোঁ। ৱালেটত ক্লিক কৰিছোঁ। ইয়াত আছে মই উইথড্ৰল আছে 9 টকা মই মোৰ জমা হৈ গ'ল। তো মই এতিয়া 9 টকা উইথড্ৰ কৰি ল'ম। এতিয়া মোৰ বেলেঞ্চ আছে কিমান 9 টকা। মই এতিয়া জিতিছোঁ। মই এতিয়া 9 টকা উইথড্ৰ কৰি ল'ম। এতিয়া কথা হ'ল যে যদি আপুনি যদি জিকিছে তেনেহ'লে আপুনি যদি ফোনপে গুগল পে যদি বেংকত ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেহ'লে আপোনাৰ 30 টকা লাগিব মিনিমাম। কিন্তু আপুনি যদি পে'টিএম নম্বৰ দি ট্ৰান্সফাৰ কৰে তেনেহ'লে আপোনাৰ 3 টকা হ'লে মিনিমাম হ'ব। মই এতিয়া 9 টকাটো টাইপ কৰিছোঁ। মই 9 টকা জিতিছোঁ কাৰণে 9 টকা টাইপ কৰিছোঁ। এই পে'টিএম নম্বৰ দিয়া আছে। পে'টিএম নম্বৰটো যিটো নম্বৰ খুলিছিলে সেইটোৱে থাকিব। আৰু মই এতিয়া উইথড্ৰ অপশ্যনত ক্লিক কৰিম। উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ। কি ক'লে ইয়াছ দুটা অপশ্যন আহিছে ন' কেনচেল ইয়াছ উইথড্ৰ। আপুনি ইয়াছ উইথড্ৰ ক্লিক কৰিব। ইয়াত প্ৰচেছিং হৈ আছে। আপোনাৰ মোবাইল অকণমান সময় ৱেইট কৰিব। ইয়াৰ ফ্ৰেণ্ড দেখিবলৈ পাইছে যে উইথড্ৰ ছাকচেছফুল এটা বলে অপশ্যন দেখি আছে উইথড্ৰ ছাকচেছফুল। মই কিন্তু মোৰ একাউণ্টত কিন্তু টকাটো সোমাই গ'ল। এতিয়া চাইছে ইয়াত 8 টকা 55 মোৰ একাউণ্টত সোমাইছে আৰু 45 টকা দুয়োটাত চাৰ্জ কাটিছে। এতিয়া মই আপোনাক পে'টিএমত গৈ দেখুৱাই আছোঁ মোৰ টকাটো উইথড্ৰ হৈছে নে নাই। তো মই বেক কৰিছোঁ। বেক কৰি গৈ পে'টিএমটো অ'পেন কৰিম। পে'টিএমটো অ'পেন কৰি আছোঁ। পে'টিএম গৈ আপোনাক দেখুৱাই দিম মোৰ টকাটো হৈছে নে নাই। এতিয়া মই মোৰ পে'টিএম বেলেঞ্চটো চেক কৰিম। মই এতিয়া বেলেঞ্চটো চেক কৰিছোঁ। এয়া চাইছে আপোনালোকে কেছবেক ৰিচিভ ফ্ৰম উইনজ'। এতিয়া চাইছে সময়টো চাই লওক মোৰ 8 টকা 55 মই উইনজ'ৰ পৰা ৰিচিভ কৰিছোঁ। এয়া চাইছে মোৰ পে'টিএম বেলেঞ্চ চাইছে 14 টকা আৰু 5 টকা এটা আছিলে। তো এনেকৈ আপোনালোকে হাজাৰ টকা আপোনালোকে আৰ্নিং কৰিব পাৰিব, গেম খেলিব পাৰিব। আগৰ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব আমাৰ লগত। আৰু আজিলৈ ইমানে আছিলে। বাই বাই। আৰু পৰৱৰ্তী মই ভিডিঅ' বনাই থাকিম।